हेलो नमस्कार की खबर गाइस बहुत दिन मूरत भिडिओ स्टार्ट करिसो और इमान धुनिया ভিউ লগতে আজি আমাৰ এপনে পুৰা টেঙাৰ পাৰ্টি চলিব নদীৰ পাৰত আইছো এতিয়া আমি অলপ কলপাত বিচিব লাগিব যেদিকে মানে আমি কলপাতত খাম বুলি ভাবিছো আমি আকৌ কটাৰি চটাৰি আনা নাই কিন্তু চাই লং পাং না নাপাং আগত দেখিন পাৰা যাব নেকি হয় আগত লমে এই কলপাতে হয় হয় কিন্তু পাৰাটো হে সিধা কথা মই পাৰিম টেনচন নাই নো টেনচন ইউচাক না ইমান ধুনিয়া লগতে গাইস পুৰা গাঁৱলীয়া পৰিবেশ হয় আমি বহুত দূৰত আইছো এখিনি সিমনা ফুতুৰিয়ে পৰে নেকি হয় হয় নিশ্চয় চিনি ইয়াতে কলপাত আছে কিন্তু গাইস কিবা গালিয়ে পারে না কি নাজানো আর ভাই হাত গালি চালি নেদবি আৰু কটাৰি চটাৰি আকৌ না নাই ও যাইল ধৰো গাইস 2 টাকা চাকছুন আপোনালোকে কলপাত দাঁতে দি আছে পুৰা দে আর কটাৰি চটাৰি আকৌ না নাই না চলি যাব নাকি এই পাতলি বুঢ়িয়া বমছে হে পাৰি দিম আর মোৰ সদায় মানে মোৰ পৰিচয়টো দিব পাৰাই যায় গাইস আজি পৰিচয়টো দি দিয়াং আপোনালোকক বহুত দিনৰ পৰিচয় দিয়াই নাই হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মই ইয়ায়া আহমেদ গাইস আপোনালোকে চাই আছে আছামিজ বিজয়নগৰ ব্লগছ আজি আমাৰ এটা মিনি মানে টেঙাৰ পাৰ্টি চলিব ইয়াতে কলপাত চলপাত ধুনীয়াকৈ লৈ আহিলোঁ জলদি লৈ আহ কমলা টেঙাখিনি হ'ব এই পেট হ'ব আন লৈচোন ই খুচিছে এইখিনি বুঢ়িয়া হ'ব দিচোন ভাঙি লৈ পাৰি ধুনীয়া কমলা টেঙা লৈ আহিছোঁ এতিয়া আমি খাম কেইটা দিছে চাৰিটা দিছে মাত্ৰ গাইছ চাৰিটা কেইটকা বা ল'লা কাণ তলত দিব পাৰিলে হৈছোঁ ন বালা হৈ যাব জাগাখিনি কিন্তু বম জাগা গাইছ পুৰা মজা লাগিছে ইয়াতে আহিব পৰা যায় ন ডাঙৰ ডাঙৰ কমলা টেঙা মানে গাইছ কথা হ'ল কি আমি ভাবিছিলোঁ যে ক'ৰবাত বেৰ চেৰৰ মাজত যাই কিনে খাম কিন্তু এতিয়া যেদিকে সময়ও নাই বৰ্তমান এতিয়া মোটামুটি 4টা বাজিলেই মোৰ গাইছ কথা হ'ল কি যে আমাৰ যোনগেলা মানে স্মৃতি লগৰ লগত খাৱা মজাই বেলেগ সঁচাকৈ কৈছোঁ চাওক কমলা টেঙা ইমান ধুনীয়া মানে কি ধুনীয়া শান্তিপূৰ্ণ জেগা আৰু ভিউ কি ক'ম গাইছ পুৰা ইমান ধুনীয়া ভিউ নদীৰ পাৰত যাই খাই সিহঁতেহে জানে মানে কেনেকুৱা অনুভৱটো প্লেনিংটো আমাৰ বহুত দিনৰ পৰাই আছিল গাইছ টেঙা খাৱা কমলা টেঙা খাৱা কিন্তু আজি ফাইনেলি আমি খাব ওলাইছোঁ আৰু কমলা টেঙা ধুনীয়াকৈ গাইছ চেলালোঁ কমপ্লিট চেলোৱা হৈ গ'ল এতিয়া আমাৰ কমলা টেঙা এতিয়া খাব লাগে আৰু ধনিয়াৰ পাত হ'লি এৰে লগত দুডালমান যদি ধনিয়াৰ পাত হ'ল হয় খাই কিনে মজাই লাগলা হয় সঁচাকৈ কৈছোঁ আৰু বেছি মজা লাগিলা হয় যিখিনি মজা লাগছে তাতছে আৰু বেছি মজা লাগলা হয় আৰু কাৰ লালচ লাগছে কবিচোন গাইছ এনেকুৱা দেখি কেনে মজাকৈ খানা হৈ গ'ল আৰু এতিয়া ফাইনেলি কি কম গাছ দেখি কাৰণে মানে খাই থাক লাগছি এনেকুৱা মানে হৈছে কি কম মই খাই কিনে আপোনালোকক কৈ আছোঁ ইমান হত মজা কথা গম পাই নে আপোনালোকে কমলা টেঙাৰ যোনটো গুটি মানে বহুত বেছি ভাল কিৰমিৰ কাৰণে মানে গুটি চুটি খাব লাগে আৰু মানে পুৰা নিমখ লাগি খাই আছে মোৰ মানে নিমখ লাগে খাই থাকোঁ কেনে লাগে আৰু কমলা টেঙাৰ গুটিকেইটাও গাইছ মানে কহকেইটা জামান টেঙাৰ সেমান ডাঙৰ ভিতৰত পুৰা গোটা খাই দিলি গুটি মাখান গাছ গজি থাকিব যদি ঠেক গিলি দে সেইকাৰণে চবেই খাব লাগে আৰু খাই কেনে সেইপিনে নাচবি পৰবি তাকালে হ'ব তেলত খামা গাইছ কয়ো পানী নাই বালাই দিয়ে ধুং দিয়ে চাফা কৰি দিলোঁ চাওক পুৰা জুপুৱে আছে জুপুৱাব পাৰিম না ভাই দেখাই জুৰ ধৰছে এতিয়া জুপুৱাং মস্ত ভালে ধৰছে আৰু খাই দিয়ে এতিয়া যাই আছোঁ ঘৰত সঁচাকৈ বহুত বেছি ভাল লাগিছে যদি আপোনালোকে এনেকৈ মানে গাইছ কেতিয়াবা নদীৰ পাৰে মানে পাৰে চাৰে আহি কিনে খাই পোৱা নাই খাই চাবচোন সঁচাকৈ কৈছোঁ বহুত বেছি ভাল লাগে যিয়ে নহওক সৰু চলি দুটাৰ লগতে আহিছোঁ সৰু চলি হ'ল কি হ'ল ডাঙৰ মানুহ যিখিনি কাম কৰিব নোৱাৰে সৰু চলিটো সেইখিনি কাম কৰি দি আছে মোক গাইছ ভাল মজা ব্ৰ ইংলিছ চাইকেল টানবাই নৰে
ইৰ মচন নাচা খা আৰু এটো পানী কিবা কিবি খেতি কৰছি কিবা খেতি কৰছি আমি দেখা পালোঁ মাকৈৰ খেতি নেকি গাইছ মাকৈৰ খেতি মাকৈ আলু দেখাই দিছোঁ আপোনালোকক এই ভিতৰত মাকে আৰু আলুৰ খেতি কৰছি আৰু এনে কটকটি মোৱাকেইটা কটকটে থাকে গাইছ যৌ গধূল হৈছে বহুত এতিয়া কিন্তু পিকনিক খাব আহিব পাৰি পিকনিক চিকনিক খাকে বঢ়িয়া জাগা ন চৰ্দি পুৰা ফাটি যাব গাইছ জ্বালাখিনি জ্বালা আছে কিন্তু তামান জ্বালা এই যি জেগাত আহিছোঁ চাওক আপোনালোকে এইটো হৈছে ৰাস্তাটো ধুনীয়াকৈ আপ টুৰিংকৈ নামি আহিছোঁ আহি এই পানী ভিউ চাওক না আপোনালোকে মজা কেনে লাগছে আহি কিনে মোৰ লগত ভাল লাগছে বহুত ভাল লাগছে বহুত ভাল লগা জেগা কানছোৱে না আৰু যদি বেহেৰ মানে হল হয় নহয় বেছি ভাল লাগিলে গম পাইছে না আৰু ধনিয়াৰ পাত এই দুটা বস্তু আমাৰ মিষ্টেক হৈ গ'ল একদিনাই যাব লাগিব আৰু আনি কেনে খাব লাগিব দগৰি খাব লাগিব আৰু একেবাৰে কিন্তু গাঁৱলীয়া পৰিৱেশটোৱেই গাইছ ডাইৰেক্ট গাঁৱলীয়া হয় চলাটো পুৰা মজা মানে গাঁৱৰ এটা মানে কি পালা চিলিঞ্চ এটা এই মল্লা সেইকাৰণে মই কৈছিলোঁ নাচবি চাইকেলখন লৈ কিনে নুশুনে ইমান ডাঙৰ ডাঙৰ আপটোৰ উঠাব পাৰিবি না গেছা যি তাতে তই চাই লচোন মই চলাটো পিন্ধো দি ইয়াতে কিবা কিনো ৰ গাইছ কিবা খাওঁ পানী চানী দলং চাওঁ গাইছ দলং আৰু দোকানখন গাইছ চাওকচোন ইমান ধুনীয়া আগত দিনত দোকানগিলা এনেকুৱা টাইপৰে আছিল মানে পুৰা এটা মানে সেই আৰু দলং পুৰা বাঁহৰে বনোৱা চিপছ খাব লাগিব চিপছ নাখালে নহ'ব না ই মৰব এনেকৈ চলা তলা পিন্ধি ল'লোঁ এতিয়া যাই আছোঁ আমি আৰু পুৰা গাঁৱলীয়া পৰিৱেশ হয় ঘৰগিলা চাওক না কি ধুনীয়া ধুনীয়া ঘৰ মাটিৰে ঘৰ পুৰা মানে গাঁৱলীয়া সঁচাকৈ মানে আগৰ গাঁৱৰ যোনবিলাক পৰিৱেশ বহুতেই বেছি ধুনীয়া আছিল মই গাইছ বিশ্বাস কৰিবনে আপোনালোকে মই চাইকেল লৈ আহিছোঁ পুৰা চিমনা সুতুৰি আকৌ তিনিটা আহিছোঁ আমি এইপিনে এটা পাছত দেখিন এটা এই চাইকেলখন লৈ কিনে গাইছ কিমান দূৰলৈকে আহিছোঁ ভাবক আগতে মানুহে চাইকেল মানে ৰিক্সা লৈ কিনে কিমান দূৰলৈকে আহিছিল কিন্তু আজিকালি মানুহ গাড়ী পাব পাৰে চবৰে গাড়ীতে মানে কাম চলি দিয়ে আৰু আস্তে আস্তে গধূল হবাৰ হ'লে যিহেতুকে মানে আমি তিনিটা আহিছোঁ চাইকেলত একচুৱেলি মই ক'ব বিচাৰিছোঁ যে চাইকেলেদিও মানুহ ফুৰিব লাগে অকল গাড়ীতে যি ঘূৰা ফুৰা সেইটো নহয় আৰু আমাৰ গাড়ী নাইও এইটো কথাও ক'ব লাগিব কিন্তু মই ক'ব বিচাৰিছোঁ সকলোৱে মানে নিজৰ দেহটোৰ প্ৰতি অলপ গুৰুত্ব ৰাখক সেয়ে আৰু ভাল লাগিছে গাঁৱৰ পৰিৱেশ গাঁৱলীয়া মানে এনেকুৱা এটা ফিলিংছ ল'ব লাগে একচুৱেলি মই ভাবোঁ আৰু যে নহওক নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিত এতিয়া সামৰণি মাৰিছোঁ জল্দি 10K হ'ব যাই আছে 10K কৰি দিয়ক গাইছ নেক্সট ভিডিঅ'ত লগ পাম বাই